নমস্কাৰ, মই ৰিংকুমণি শইকীয়া। আজি এটি বিশেষ ভিডিঅ' বনাব লৈছোঁ। আপোনালোকে হয়তো ভিডিঅ'টো চাই বহুতে লাভান্বিত হ'ব বুলি আশা কৰোঁ। কথাটো হ'ল, মই এটা মন্দিৰৰ বিষয়ে ক'ম। মন্দিৰটো হ'ল অগ্নিনাভ বাবা শিৱ মন্দিৰ। এই মন্দিৰভাগ সঁচাকৈ বহুত প্ৰমাণিত, জানেনে? আৰু বহুতে হয়তো বিশ্বাস নকৰে, বহুতে কৰে। কিন্তু মই আজিৰ ডেটলৈকে মই অগ্নিনাভ বাবা মন্দিৰলৈ যোৱা নাই, এগছি চাকি দিয়া নাই, এখন শৰাই দিয়া নাই। তথাপিও মই সুফল পাইছোঁ, জানেনে? ঘৰতে থাকি মই কেতিয়াবা যে অনলাইনত লাইভ আহে, এই লাইভ অহাৰ সময়খিনি মই সদায় অপেক্ষা কৰোঁ, কেতিয়ানো লাইভ আহিব, কেতিয়ানো চাবলৈ পাম। বিশেষ অসুবিধাৰ বাবে যাব পৰা নাই, কিন্তু লাইভটোত হ'লেও সেৱা এটা কৰোঁ বা কমেণ্ট এটা কৰোঁ। কিন্তু মই সেই কমেণ্ট আৰু সেৱাৰ বাবেই মই অকণমান হ'লেও মানে লাভান্বিত হৈছোঁ। মই দুটাকৈ মোৰ মনোকামনা পূৰ হৈছে। আপোনালোকে হয়তো বিশ্বাস নকৰিব, মই আজিলৈকে যোৱা নাই, কিন্তু মই অনলাইনত সেৱা কৰিয়েই মই দুটাকৈ সুফল পাইছোঁ। তো কেনেকৈ বিশ্বাস নকৰিব কওকচোন? সঁচাকৈ বিশ্বাসযোগ্য মন্দিৰ হয়। আৰু কিনো মোৰ মনোকামনা পূৰ হৈছে, মই সেইটো আপোনালোকক এতিয়া নকওঁ। মই যিদিনাই মই অগ্নিনাভ বাবা মন্দিৰলৈ যাম, এখনি শৰাই দিম, তেতিয়াহে মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিম যে মোৰ এইটো উইচ পূৰ হ'ল বুলি। এতিয়া মই নকওঁ। আৰু বহুতে হয়তো এতিয়া বিশ্বাস নকৰে, বহুতে, কিন্তু আপোনালোকক কৈছোঁ মই, যিসকলে বিশ্বাস নকৰে, বিশ্বাস কৰিব। কাৰণ অনলাইন সেৱা কৰিলে হ'ব জানো বুলি বহুতে ভাবি থাকে, কিন্তু হয়। আপোনাৰ মেইন মনটো, আপুনি মনটো যদি পবিত্ৰ কৰি পূজা কৰে, আপোনাৰ মনৰ পৰা যদি পূজা কৰে, আপুনি যিকোনো কামত সফল হ'ব পাৰিব। আপুনি যে ধূপ ধূনা এগালমান লৈ, প্ৰসাদ এগাল, ফুল ফল দি যদি আপোনাৰ মনটোৱে পবিত্ৰ নহয়, আপুনি কেতিয়াও সুফল নাপায়। কাৰণ মেইন মনটো। মই মনৰ পৰা পূজা কৰিয়েই পাইছোঁ, চাওকচোন বাৰু, এদিনো যোৱাও নাই, তাকেহে আচৰিত। আৰু সদায় মই অনলাইন আহিলে মানে মই ৱেইট কৰি থাকোঁ, কেতিয়ানো আহিব, অহাৰ লগে লগে যাতে সেৱাটো কৰিব পাৰোঁ। মই ঘৰৰ পৰাই সেৱা কৰোঁ, বিশ্বাস কৰক। আনকি মোবাইলটো মই মানে থৈ লওঁ, ৱালত থৈ মই পৰি সেৱা কৰোঁ সদায়। বিশ্বাস কৰে নকৰে নাজানো, আপোনালোকে হয়তো হাঁহিব পাৰে, মই সঁচাকৈ কৈছোঁ, মই সেৱা কৰোঁ। গামোচা এখন লৈ লওঁ, লৈ ধুনীয়াকৈ মানে সেৱা কৰোঁ, এইটো উইচ পূৰণ কৰক বুলি, আৰু কমেণ্ট মাৰোঁ। মোৰ মানে সেইখিনি মই সফল হৈছোঁ। বিশ্বাস কৰে নকৰে আপোনালোকে নাজানো, মই হৈছোঁ। যিদিনাখন যাম মই সকলো কথা খুলি ক'ম, কি মোৰ মনোকামনা পূৰ হৈছে। আপোনালোকে হয়তো ভাবিছে হয় জানো, কিন্তু 100% হয়। সঁচাকৈ মই মানে লাভান্বিত হৈছোঁ। সেইবাবে মই ভিডিঅ'টো আপোনালোকৰ সহায় হওক বুলিয়ে মই ভিডিঅ'টো আপোনালোকলৈ বুলি আগবঢ়ালোঁ। যদি কিবা বেয়া কৈছোঁ আপোনালোকে ক্ষমা কৰিব। বাৰু যি কি নহওক, ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট নকৰাকৈ নাথাকিব। ধন্যবাদ।